দৰ্শন হ'ল মোক কোনে কি কৰিব জগতৰ সত্তা ক্ষৰ বিকাৰশীল আৰু বিননশীল অথচ মই অক্ষয় মই অজৰ মই অমৰ বিশ্ব পৰিলীলা আমাৰ অসংখ্য অংশ শুদ্ধ যুগৰ কিছুমান তেওঁৰ আমোক নিয়মতে পঞ্চভূতক স্থূল শৰীৰেৰে আবৃত হৈ তেওঁৰ মায়াৰ দ্বাৰাই মুক্ত হৈ তেওঁকেই পাহৰি দেহাভিমানত এই দেহকেই মোৰ মই বিবেচনা কৰি অহংভাৱত কামনাবোৰত প্ৰবিষ্ট হয় ইচ্ছা বা কামনাৰ অবিৰত দ্বাৰাই হৈছে জীৱন সকলো ইচ্ছাক ধ্বংস কৰিবলৈ যত অপৰিণাস্তি চেষ্টা কৰিলে ই এক বৃহৎ ইচ্ছা হৈ যায় আপুনি অসম্পূৰ্ণ হৈ ৰয় ইচ্ছাৰ চূড়ান্ত লক্ষ্য হৈছে সীমাহীনতা এই মুহূৰ্তত ই অচেতন হৈ আছে বাবে মই উন্মাদৰ দৰে অন্তহীনভাৱে দৌৰি আছো আগ্নবাহিবি মোক চিনি পোৱা নাই মোক চিনি পোৱা নাই মই কোন কোন আমি তহঁতে স্বস্তিত্বৰ হকে বিবেচনা কৰ আৰু মোক কাৰো প্ৰয়োজন নাই কাৰণ বিশ্বাসৰ কথা মোক নকবি আৰু মই তহঁতৰ দৰে দুৰ্বল নহয় আৰু দুৰ্বলকে দল বা স্থাৱকৰ প্ৰয়োজন হয় মই স্বয়ং জ্যোতি বোকাত পদুম ফুলে কিন্তু সেই পদুমে জানো বোকাৰ ৰং সলনি কৰিব পাৰে নোৱাৰে গতিকে মোৰ কথা বেলেগ মোৰ লগত নিজকে তুলনা নকৰিবি মই আচল ক'ত আছিলো মই কি কৈছিলো তহঁতক নাই এয়া অসম্ভৱ এয়া নহ'বলৈ নিদিওঁ
আ